এটা আমি ডেজিং ফেষ্টিভেলত আহি আছোঁ চবে জমাকে এই হাগ্ৰামা ব্ৰিজ দেখিছ ডেজিং বঙাইগাঁও হাগ্ৰামা ফেষ্টিভেল বুলিও ক'ব পৰা যায় পোৱা নাই জেগাটো ভালে পিকনিক খাবলৈ আহিছে চবে পিকনিকৰ পৰা এইপিনে কি কয় পিকনিকৰ পৰা এইপিনে ডেজিঙত কোনোবা মেলা চাব আহিছে সেইখিনি আৰু আমি 6-5জনমান আহিছোঁ কাৰত অঁ চুকা ছোৱালী দেখিছ এইটো দোল এতিয়া মেলালৈকে আমি আগুৱাই যাম সেইটো আমি যাৱাই নাই 1 কিলোমিটাৰ আছে আৰু যাবলৈ বুলি যাব লাগিব এইপিনে দেখিব বহুত দূৰ আছে এইটো মেইন ডেজিংটো নাই মোক কেমেৰা কোৱালিটি গেট পাছ ল'ব লাগে ইয়াত ইয়াতে ডেজিং বুলি যোনটো আছে না ডেজিং বুলি যে এটা ষ্টিকাৰ এটা আছে ষ্টিকাৰ মানে কি আৰু সেইটোৱে ৰাতি হ'লে মানে এইবিলাক লাইটকেইটা জ্বলিব এইবিলাক চব লাইটবিলাক জ্বলিব কেমেৰা কোৱালিটি ইমান ভাল নহয় তথাপিও দিছোঁ এই ৰোমান্টিক কাপল এইবোৰ চব চাব আহে আৰু হেলিকপ্টাৰ দেখিছ এইটো হাগ্ৰামাৰ হেলিকপ্টাৰ নিজা প্ৰাইভেট গেল বে দেখা নাপালোঁ এইটো বাইক পাৰ্কিং চব বাইক ডেজিং যাই আছোঁ এতিয়া আছে এই সেইটো পেচাব কৰা জেগা বাজেট চাব মন গৈছে নাগে চবৰে মই দেখাম নিৰিকা বাজে এইটো চাওক লাইভ ৰাজেশ খা নেকি কোন ব্ৰইলাৰ এনেকা ধূলা কি কৰিম আৰু এণ্ডাললৈকে চাই থওক বাইক পাৰ্ক কৰা বাইক মই এতিয়া পেচাব কৰিবলৈ যাই আছোঁ আছে আৰু কেইটামান দেখাম তোমাক ভিডিঅ'ত হেলিকপ্টাৰ পান দোকান মানুহ এনেকুৱা ভিৰ
হেলিকপ্টাৰত উঠিব লাগিলে 3000 টকা লাগে। 3 মিনিটত 3000। যদি কোনোবা উঠিব মন আছে তাই কালি আহিব 7 তাৰিখ জানুৱাৰী লাষ্ট শেষ হ'ব, নহ'লে আকৌ আহাবাৰ বিচাৰিলে হ'ব তোমালোকে। এনেকুৱা ভিৰ ৰাতি হ'লেতো কি আৰু ৰাতিৰ ভিডিঅ' দি আছে শুনাও দি পঠাম লাহেকৈ। মানুহ আছে ন দেখা পাইছা। বঙাইগাঁও ড্ৰাইভিং ফেষ্টিভেল। বাইক পাৰ্কিং বাইক দেখিছোঁ তুমি এনেকা বাইক কি ক'ম আৰু। হ'ব দে এতিয়া ইউটিউব ভিডিঅ' কিমান টাইমনো কৰিব ন। কাৰ পাৰ্কিং এনেকুৱা মানুহ শান্তু কেঁচুৱা। Okay, bye. Love you, fans.